নমস্কাৰ বন্ধু বান্ধৱীসকল, কাইলৈ যিহেতু সৰস্বতী পূজা, সেয়ে আমাৰ বিদ্যালয়ত আমি আগতীয়াকৈ সেই সৰস্বতী পূজাৰ প্ৰস্তুতি চলাইছোঁ। এয়া দেখিছেনে, ভদ্ৰা ফুকন বাইদেৱে আমাক সেই সকলোবোৰৰ দায়িত্ব দিছে যে তোমালোকে এইখিনি সোনকালে কৰা। আৰু সকলোখিনিয়ে কৰি ভালেই লাগিছে, যিহেতু সকলোৱে সমূহীয়াভাৱে একেলগে কৰিছোঁ কামখিনি। তাৰপিছত কৰাৰ পিছত এয়া দেখিছে সৰস্বতী মাৰ মূৰ্তি আহি পাই গ'লহি। আঞ্চুৱে আমাৰ ৰঙালাও কটাত ব্যস্ত, সি কৈছে যে গাহৰি কাটিছোঁ। তাৰপিছত এয়া আমাৰ অৰ্পণা বাইদেৱে গাজৰ কাটিছে, গাজৰ বিলাহী সেইখিনি সকলো। আৰু এয়া দেখিছেনে, এটা আচৰিত বস্তু দেই, আদা কিন্তু আমি কটাৰীহে গুচাওঁ, ইয়াত যিহেতু কটাৰীৰ অভাৱ, সেয়ে কিন্তু চামুচেৰে আদা গুচাব লগা হৈছে দেই। ঘৰতো কৰা ন ডেক'ৰেশ্যনৰ পাৰ্টৰ কাৰণে ইয়াৰ ৰিবন আনিছে, কালাৰিং ৰিবন, আৰু ইয়াৰ বিচনী দিছেনে, কিছুমান ক্ৰাফ্টৰ বস্তু তেওঁলোকে কিনি আনিছে আমাৰ লগৰখিনিয়ে গৈ বজাৰৰ পৰা। আৰু এয়া আমাৰ গীতুমণি আৰু অনন্যাই ইয়াৰ ডেক'ৰেশ্যনৰ প্ৰথম আৰম্ভণি কৰিছে। ইয়াৰ দায়িত্ব মই হিমালয় পৰ্বতত ডেক'ৰেশ্যনৰ সামগ্ৰীবোৰ এখন এখনকৈ বিচনীৰ ওপৰত লগাই দিয়া হৈছে। তাৰপিছত বিচনী লগাই দিয়াৰ পিছত সেই ৰিবনবোৰ, কালাৰিং ৰিবনবোৰ পকাই পকাই গোটেই চাৰিওকাষটো বাউণ্ডৰীটো কলেজখনৰ আমাক মেমে সজাই দিবলৈ কৈছিলে। তাৰপিছত তাৰ লগতে কিন্তু সৰিতা ছাৰ মেমেও আমাক সহায় কৰি দিছে এই ডেক'ৰেশ্যনৰ কামত সহায় কৰিবলৈ। অৱশেষত আমাৰ ডেক'ৰেশ্যন হৈ গ'ল ফাইনেলি, সৰস্বতী পূজাৰ ডেক'ৰেশ্যন। এয়া দেখিছেনে কিমান ধুনীয়াকৈ সকলোৱে মিলি আমি কৰিলোঁ। সঁচাকৈ আজিৰ দিনটো এটা পাহৰিব নোৱাৰা স্মৃতি আৰু সদায় মনত থাকিব। আজিলৈ ইমানেই, কাইলৈ আকৌ লগ পাম, বাই বাই।